Hello guys, welcome to my channel. My name is Sasiya Larkar. Vlog video to आरंभ। গাড়ীৰ মাইনুল ইছলাম সি সহায় কৰি আছে দুখীয়া মানুহৰ কাৰণে। দুখীয়া মানুহৰ আগেপ দেখি খুব বেয়া লাগে। সেইকাৰণে সন্মুখত আমাৰ মৰম এটা আহিছে, গীত আহিছে। সেইকাৰণে সি যি পাৰিছে তাই সহায় কৰিছে। আমি সমূহ ৰাইজক অনুৰোধ জনালোঁ যে চবেই দোৱা কৰিব মাইনুল ইছলামৰ কাৰণে, যাতে মাইনুল ইছলাম আৰু আগবাঢ়ি যাব পাৰে আৰু সহায় কৰিব পাৰে দুখীয়া মানুহক। সেইকাৰণে মই অনুৰোধ জনালোঁ, মাইনুল ইছলামক আমি অনুৰোধ জনালোঁ। মাইনুল ইছলামক আমি ভাল পালোঁ যে আৰু সন্মুখত যে এনেকুৱা কাম কৰিব পাৰে মাইনুল ইছলামে, দুখীয়া মানুহৰ কাৰণে আগবাঢ়ি যাব পাৰে। সেইকাৰণে আমি সবক অনুৰোধ জনালোঁ। পাবকাটি অঞ্চলৰ বহুখিনি দুখীয়া ৰাইজক তেওঁ ঈদৰ উপলক্ষে অলপমান বস্তু তেওঁ দিছে। আজি মই বহুত আনন্দিত হৈছোঁ। আমি অতি দুখীয়া দৰিদ্ৰ মানুহক আমি সহায় কৰিব পাৰিছোঁ, অলপ সহায় কৰিছোঁ আমাৰ ঈদৰ উপলক্ষে। আপোনালোকে আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে আমি দুখীয়াৰ লগত জড়িত হৈ থাকিব পাৰোঁ, দুখীয়াক সহায় কৰিব পাৰোঁ আৰু দোৱা কৰিব মোৰ কাৰণে, যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু আগলৈকে যাতে সহায় কৰিব পাৰোঁ।